Deori ইউটিউব চেনেল। তো ইভিনিং মানে মৰ্ণিঙতে বনাম ভাবিছিলোঁ, কিন্তু মৰ্ণিঙত টাইম নহ'ল, সেইকাৰণে ইভিনিঙতে ষ্টাৰ্ট কৰিছোঁ আৰু। কাৰণ আজি মই ঘৰলৈ গৈ আছোঁ, এই ট্ৰেইন ষ্টেচনৰ ওচৰত ৰখি আছোঁ। 6:30 মানত ট্ৰেইন আছে, তো ৰখি আছোঁ এনেকৈ আৰু। আজি ডাইৰেক্ট ঘৰত নাযাওঁ, আজি এতিয়া গৈ কিনে ডিগবৈ ৰখিম। ডিগবৈ লগৰ এটা তাত কথা পাতিলোঁ অলৰেডি, তাত থাকিম। তাৰ ৰাতিপুৱাহে ঘৰত পামগৈ তাৰমানে। ভোকো লাগিছে, ভাতটো খাই লওঁ চাগে। লগৰ ঘৰ ভাত নাখাওঁ আৰু, ভাতটো খাই ল'বগৈ। ভাত খাই কমপ্লিট। তো এতিয়া আহিলোঁ ট্ৰেইন ষ্টেচন, আধা ঘণ্টা আৰু আধা ঘণ্টা পাছত যাব। আধা ঘণ্টাটো ৱেইট কৰি দিওঁ, তাৰপৰা ফুটিব লাগে ঘৰ মানে ঘৰ নাপাওঁগৈ। ডিগবৈত থাকিম বুলি ক'লোৱে ন, লগৰ ঘৰত ডিগবৈত থাকিম। ডিগবৈ পৰা কাইলৈ লাহেকৈ ৰাতিপুৱা বনাম ঘৰ। চাই যাওক কি হয় কি নহয়। পাই গ'ল আমি ডিগবৈ। এতিয়া যাওঁ পেহীহঁতৰ ঘৰলৈ, টুকটুক ল'ব লাগিব। পাই গ'লোঁ মূলীয়াবাৰী। পেহী ঘৰত থাকিম আজি। পালোহি পেহী ঘৰ। কাইলৈ ৰাতিপুৱাহে লগ পাম আৰু দেই। এতিয়ালৈ গুড নাইট। গুড মৰ্ণিং গাইজ। টাইমটো হ'ল যাবলৈ লাহেকৈ। মুখ হাত ধুই লওঁ, মুখ হাত ধুই মেলি লাহেকৈ বাছ এতিয়া কেইটা বজাত আহে জানো, ওলাই যাব লাগিব লাহেকৈ। মুখ হাত ধুই লওঁ প্ৰথমত, ঠিক আছে। মুখ হাত ধুই মেলি এতিয়া ওলাই আহিছোঁ বাছ লৈ গ'লে। কেইটা বজাত আছে জানো বাছ ৰাতিপুৱা?
সোনকালে সোনকালে যাব লাগে ঘৰ। চাহকাপ খাবলৈ পোৱা হ'লে দোকানতে খাই ল'ব লাগিব চাহকাপ ভালকৈ। ডিগবৈ মইলাবাৰীতে আছিলোঁ। মইলাবাৰীতে আমাৰ পেহী থাকে, তাতে আছিলোঁ আজি কালি। আজি যাম ঘৰ। কিমান টাইমত বাছ আহে জানো। বহি বহি আমনি লাগি গৈছে, ৰখি ৰখি অলপ খোজকাঢ়ি দিওঁ। তাকেতো কিমান বহি থাকিবি হয়, সেইকাৰণে অলপ ৰাতিপুৱা মৰ্ণিঙো খোজকাঢ়ি দিয়াটো ভাল। সেইকাৰণে অলপ মৰ্ণিং ৱাক কৰি দিছোঁ। তো আমাৰ পিছফালে আছে ডিগবৈ বিহু পেণ্ডেল, ইয়াতে বিহু হয়। এই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। তো আমাৰ এই মোৰ পিছফালে আছে, আমি কলেজ ইয়াতে পঢ়িছিলোঁ, এইফালে আছে আমাৰ কলেজখন। কিমান বিহু চালোঁ ইয়াত, কিমান ঘূৰিলোঁ আগতে কলেজ পঢ়া টাইমত। বহুত দিনৰ মূৰত আহিছোঁ ডিগবৈ ফালে। আমাৰ পিছফালে আছিলে, আগতে আমি ইয়াতে আছিলোঁ ফাৰ্ষ্ট ইয়েৰত। তাৰপৰা ছেকেণ্ড ইয়েৰত বেলেগ এটা ৰুমত লৈছিলোঁ। আমাৰ কলেজখন দেখাই দিছোঁ আপোনালোক। এইখন পিছফালে আছে আমাৰ কলেজখন। কলেজৰ ওচৰতে আছিলে, এই কলেজৰ ওচৰতে আমি আছিলোঁ ফাৰ্ষ্ট ইয়েৰত থাকোঁতে। তাৰপৰা ছেকেণ্ড ইয়েৰতে আমি পাছফালে গৈছিলোঁ, এইফালে ৰাস্তা এটা আছিলে, এই পানী টেংকিৰ ওচৰত, তাত থাকিব গৈছিলোঁ। তাৰপৰা আৰু অলপ আগত আছে আমাৰ ওমেন্স কলেজ, দেখাই দিছোঁ। টাইম হোৱা নাই যে কি কৰিবি এতিয়া। আমাৰ কলেজৰ কাষতে লাগি আছে, সন্মুখতে আছে ওমেন্স কলেজ। ফাইনেলি আহি গ'ল আমাৰ বাছ, সেই পিছফালে। অৱশেষত আহি বৰডুমচা পালোহি। কোনো পিক আপ কৰিবলৈ অহা নাই মোক, মাতিছোঁ আহিব, এতিয়া ভাইটি আহিব। ভাগৰ লাগিছে, ঘৰতে লগ পাম দিয়ক। ফাইনেলি পাই গ'লোঁ ঘৰ। গা ধুলোঁ, গা পা ধুই মেলি ৰেডি, এতিয়া ভাতটো খাই লওঁ। তো ভিডিঅ'টো ইমানতে সামৰোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'ৰ লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, বাই বাই।